ঐ বৰ্ডেকা ঐ কি কক যা মাৰ্কাজ বুঢ়ক মাছ আনব যাম বুলি কম কৈ নিদিবি আকৌ তেতিয়াহ'লে তই কি কৰিব যা আজি আউট চলিব নে ইভেণ্ট চলিব অলপ জানি বুজি যাবি অলপমান জ্বালা হ'ব নহ'লি চাইকেল লৈ যাম লোকেল হয় না অড না ইভেণ্ট আমাৰ বুঢ়ক ডাঙৰকৈ নকবি 2 পেকেটমান লৈ আহোঁ বহুত দিন খাব পৰা নাই যা মামাৰে আছে যা তাতে টীকাকৰণ কৰিব যাবা চা মোক গেলি কি আনিছে চাওঁ পকেট দেখা তিনিটা মোৰ কি বে কেনেকৈ আছা আইঅ এই দিন দি পেলাই কি কৰি আছা দুয়োতে তো পেনটো খুলি তো কি কৰিছে ইয়াতে যা মাইৰেক দিকে যা মাইৰেক চলি হ'বা ইচ্ছাতে তাপলে জোৰৰ লগবা দি যা মাইৰেক চলা যেনে মাক খানে চলি তো ৰজনীগন্ধা খাবা ইচ্ছাতে সেইখিনি পইচা দি ইয়াতে 2 পইচা এই দি ওচৰৰ এই খাবা নোপোৱাগিলাখানক দি কামত আহিব ৰজনীগন্ধা খাৱাত তাৰ চখ তাৰ জাপেনি তাৰ তাপলিয়াৰ লাল চলি গিলে হেল্ল' হি জিত আৰু আপোনালোকে চাইছে জিটছ এক্সপেৰিমেণ্ট আৰু আজি মই এটা অট'মেটিক চেনিটাইজাৰ মেচিন এটা বনাইছোঁ মানে মানুহৰ মেন পাৱাৰ দৰকাৰ নাই তাত আপুনি গেটৰ ওচৰত থৈ দিয়ক বা আপোনাৰ ঘৰৰ ওচৰত থৈ দিয়ক কোনোবা মানুহ যদি আহে এইখিনি টাইমত যদি কোনোবা মানুহো আহে মানুহক আপুনি চেনিটাইজাৰ দিব দৰকাৰ নাই মানে এইটো লওক চেনিটাইজাৰ হয় এইটো লওক আপুনি হাতখন দিয়ক নিজে ওলাব আৰু কেনেকৈ বনাইছোঁ কি বনাইছোঁ উইথ দ্য চাৰ্কিট ডায়েগ্ৰাম মই আপোনালোকক দেখাই আছোঁ দি আছোঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক আৰু এজ ইউজুৱেল ছাবস্ক্ৰাইব কৰিব বলক যাওঁ দেখাই আহোঁ আপোনালোকক আৰু এইটো হ'ল মোৰ সেই অটো চেনিটাইজাৰ মেচিনটো আৰু ইয়াত মই লগাইছোঁ হেণ্ড ৱাছ আৰু আপোনালোকে লগাব পাৰে ইয়াত চেনিটাইজাৰো আৰু চাওক ওপৰত মই লগাইছোঁ মোৰ যোনটো চেনিটাইজাৰৰ বটন আছে সেইটো প্ৰেছ কৰিবৰ কাৰণে এখন কাঠৰ টুকুৰা যোনটো কানেক্ট আছে এটা হুইলত আৰু হুইলটো কানেক্ট আছে মোৰ মটৰত আৰু এইটো হ'ল পিছফালে সেই মটৰটো একচুৱেলি এইটো মই বনালোঁ কিয় ইয়াত মই মোৰ একো মাইক্ৰ' কণ্ট্ৰলাৰ ইউজ কৰা নাই জাষ্ট মই ইউজ কৰিছোঁ মোৰ IR চেঞ্চাৰ আৰু বেটাৰী বাছ আৰু যোনটো মোৰ ওপৰৰ প্লেটখন আছে সেইটো মোৰ কানেক্ট আছে মোৰ হুইলটোৰ লগত চ' ডেট যেতিয়া মোৰ হুইলটো এনেকৈ ঘূৰিব তেতিয়া থ্ৰেডডাল তললৈকে পুল হ'ব আৰু মোৰ যোনটো কাঠৰ টুকুৰা আছে সেইটোৱে মোৰ যোনটো পাম্পিং আছে সেইটো এক্টিভেট কৰাব একচুৱেলি আৰু তাৰপিছত ওলাব চেনিটাইজাৰ ওলাব আৰু আপোনালোকে ইউজ কৰিব পাৰিব আৰু এইফালে হ'ল মোৰ এইটো IR চেঞ্চাৰ মই যোনটো লাল মাৰ্ক কৰিছোঁ এইটো IR চেঞ্চাৰ হয় এতিয়া চেঞ্চাৰত মই হাতখন দিয়াৰ লগে লগে এক্টিভেট হ'ব এতিয়া মই বেটাৰী অফ কৰা আছে বাৰু আপোনালোকক দেখাম আৰু য'ত লাইটটো জ্বলি আছে সেইটো আপোনালোকৰ LED আছে চাব মই ইয়াৰে ওচৰত নি মোৰ হাতখন মই যদি মোৰ হাতখন লৈ যাওঁ 1 ড্ৰপ 2 ড্ৰপ চ' মই অকণ ট্ৰাই কৰিলোঁ অকণ মডাৰ্ণ চেনিটাইজ মেচিন এটা বনাব ট্ৰাই কৰিলোঁ যোনটো ফুলি টেকনিকেলৰ লগত জড়িত আৰু পাম্পিং চিষ্টেমটো মোৰ বনাওঁতে মোৰ ভালেখিনি বাঁহ লাগিছিলে মানে এতিয়া মই পানীখিনি মটৰেদি উঠাবলৈ পাৰিম অট'মেটিক মটৰেদি উঠাব পাৰিম বাট পাম্পিংটো কেনেকৈ কৰোঁ চেনিটাইজাৰ মেচিনটো এটা পাম্প থাকে এনেকুৱা আপুনি টিপিব লাগে তেতিয়া ওলায় বা মোৰ যোনটো হেণ্ড ৱাছ আছে সেই হেণ্ড ৱাছটোতো এনেকুৱা এটা থাকে কি পাম্প এটা থাকে আপুনি টিপিব লাগে তেতিয়া ওলায় আৰু সেইটো বস্তু মোৰ লগত অকণমান প্ৰব্লেম হৈছিল মানে মাথা মাৰিব লগা হ'ল যে কেনেকৈ সেইটো মুভ কৰাওঁ মই ভাবিছিলোঁ মোৰ চাৰ্ভ মটৰ ইউজ কৰোঁ চাৰ্ভ মটৰ যদি মই ইউজ কৰিলোহেঁতেন তেতিয়াহ'লে মোৰ আকৌ মাইক্ৰ' কণ্ট্ৰলাৰ ইউজ কৰিব লাগিলহেঁতেন মোৰ অৰ্ডিনো ইউজ কৰিব লাগিলহেঁতেন আকৌ প্ৰগ্ৰেমিং চ' আপোনালোকে টান পাই যাব এইখিনি গতিকে মই কি কৰিলোঁ যোনটো IR চেঞ্চাৰ আছিল সেই IR চেঞ্চাৰ মোক দিয়ে এটা ডিজিটেল আউটপুট দিয়ে আৰু সেই ডিজিটেল আউটপুটটো দি মই LDRৰ সহায়ত কেনেকৈ কি কৰিলোঁ আপোনালোকক মই উইথ দ্য চাৰ্কিট ডায়েগ্ৰাম দিবলৈ ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ